কৰোনাৰ শেহতীয়া খবৰ আমি জনাইছোঁ ৰাজ্যত অব্যাহত আছে মহামাৰী কৰোনাৰ সংহাৰ শনিবাৰৰ দিনটোত একেদিনাই মৃত্যু হৈছে 63 জন লোকৰ নতুনকৈ আক্ৰান্ত হৈছে 5347 জন লোক অসমত আক্ৰান্তৰ হাৰ 8.26%। ইয়াৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত 1012 জন লোক ৰাজ্যত আৰোগ্যৰ হাৰ 85.39%। আৰু আজিৰে পৰা অসমত দিনৰ 12 বজাতে বলবৎ হ'ব সান্ধ্য আইন। পূৰ্বৰ দিনৰ 2 বজাৰ পৰিৱৰ্তে এতিয়া 12 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন। দিনৰ 11 বজাতে বন্ধ কৰিব লাগিব সকলো দোকান পোহাৰ। নগৰ অঞ্চল আৰু নগৰ অঞ্চলৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধলৈহে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। সান্ধ্য আইন বলবৎ থাকিব পিছদিনা পুৱা 5 বজালৈ। বাহনৰ ক্ষেত্ৰত অব্যাহত থাকিব যুগ্ম নিয়ম। দিনৰ 12 বজালৈহে বাহন চলাচলৰ অনুমতি থাকিব। দিনৰ 12 বজাৰ পৰা পুৱা 5 বজালৈ কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। ইয়াৰ লগতে বাহাল থাকিব পূৰ্বৰ সকলো নিৰ্দেশনা। অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰিছে এই নিৰ্দেশনা। কৰোনা সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰিলে এই নতুন নিৰ্দেশনা। নগৰ অঞ্চলৰ লগতে পৌৰসভা পৌৰ বোৰ্ড আৰু ৰাজহ অঞ্চলৰ পৰা 5 কিলোমিটাৰ সংলগ্ন অঞ্চলসমূহত বলবৎ হ'ব এই নতুন নিয়ম। গ্ৰামাঞ্চলত পূৰ্বৰ দৰে 2 বজালৈ খোলা থাকিব দোকান পোহাৰ। দিনৰ 12 বজাতে বলবৎ হ'ব সান্ধ্য আইন। এই কথা স্পষ্ট কৰি দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। আজিৰে পৰা এই নতুন বিধি কাৰ্যকৰী হ'ব। পূৰ্বৰ দিনৰ 2 বজাৰ পৰিৱৰ্তে 12 বজাৰ পৰা বলবৎ হ'ব সান্ধ্য আইন।